তো এতিয়া বাজে 8টা আৰু মোৰ সকলো কামবোৰ হৈ গ'ল পূজা কৰা আৰু এতিয়া চিধা পাকঘৰত যাম তো ল'ৰাৰ টিফিন বনাম তো পুৰি বনাম আৰু আলু ভাজি বনাম সেই আলু ভাজি খাই ভাল পায় সেইকাৰণে আলু ভাজি দিওঁ তো পূজা কৰি আহিয়ে চাহ খাই আছোঁ চাহ খাই টিফিন বনোৱাত লাগিম তো হে গাইজ তো এতিয়া ল'ৰা স্কুল গ'ল তো এতিয়া মই খাম আৰু সকলোৰ খোৱা শেষ তো এতিয়া লাষ্টত মই খাম তো খাই কেনে চাহ খোৱা বাচনবিলাক ধুব লাগিব আৰু দুপৰীয়াৰ ভাত বহাই দিব লাগিব
মন নাই काय জানে ক'ব নাপা কিক দে ওই চাই না যা তো এতিয়া ভাগিনাক দিছোঁ মাছ আনিব কি মাছ আনে চাওঁ তাৰপিছত মানে ভাত বনাম ৰাতিপুৱাৰ টাইমটো বহুত মানে ব্যস্ততা দি যায় খালি মানে সানডে অকল অলপমান মানে লেট উঠা হয় মানে কামবোৰ অলপমান লেজি হয় কিন্তু মানডে একবাৰ একদম বিজি ৰন্ধা বঢ়া শেষ হৈ এতিয়া পাকঘৰটো ক্লিন কৰাৰ পালা তো এতিয়া চাফা কৰি আছোঁ সদায় একেই কাম কৰিব লাগে
তো আবেলিৰ সময়ত মানে গছবিলাকত তামোলৰ গছবিলাকত মানে পানী তো একদম ৰাস্তাবিলাকো সাৰি দিলোঁ আৰু বাহিৰৰ চোতালটো সাৰিলোঁ। পূৰা চাফা হৈ গৈছে। সদায় সাৰোঁ, আজি বুলি নহয়, সদায় সাৰোঁ। তো আবেলিৰ সময়ত ল'ৰাক মানে হাত ভৰি ধুৱাই মানে ড্ৰেছটো চেঞ্জ কৰি দিলোঁ। মোৰ লগতে আছিল, বাহিৰত খেলি আছিল। এতিয়া সন্ধিয়াৰ সময়ত মানে সন্ধিয়া মানে 6:30 বাজিছে, 6:30 বাজিছে। এতিয়া চাহ তাহ খোৱা হ'ল। তো এতিয়া আৰু ভাত বনোৱাত লাগিছোঁ। তাৰমানে আলু মানে মোৰ এটা জাও আছে, সেয়া মানে খাব মাতিছোঁ। এই যে পায়স আৰু ইয়াতে ভাত হৈ আছে। তো দালি হৈ গ'ল। দালিটো আৰু নেদেখাওঁ, ইয়াৰো দালি দেখাই থাকিম। আৰু মাংস আনিছে, তো মাংস বনাম আৰু চাওঁ আৰু কি বনাওঁ। তো ইয়াৰ মানে
প্ৰেগনেণ্টটো সেইকাৰণে মানে আমাৰ ঘৰত এসাঁজ মানে খুৱাম বুলি ভাবিছোঁ। আগতেই খুৱাব লাগিছিল, মানে সেয়া ডেট আহিয়ে গৈছে কালি পৰহি মানে। তো আজি মানে খুৱাব মাতিছোঁ ইয়াক। তো আহিলে দেখাম বাৰু আপোনালোকক। তো মাংস তুলি দিছোঁ। ৰাতিটো মই এনেও ভাত নবনাওঁৱেই, মানে ডাঙৰ ল'ৰাটোক কেতিয়া পঢ়াই দিব লাগে, সেইকাৰণে ৰাতি ভাত নবনাওঁৱেই। আলহী চালহী আহিলে এনেই বনাওঁ আৰু, এতিয়াতো বনাবই লাগিব ন। তো এয়া আহি গৈছে, তো আহিয়ে পায়স খাব দিলোঁ। এইটো মোৰ যাওঁ হয় মানে। তো এই যে খাই আছে, আৰু এইটো ইয়াৰ ল'ৰা। অসমীয়াত ক চকাই চাব ই চবে চাব। অঁ, তো সেই গাইজ, তো সিহঁতৰ খোৱা লোৱা হ'ল আৰু মোৰ শাহুমা সিয়াক মানে থ'ব গ'ল। বেছি দূৰ নহয়, আমাৰ ঘৰৰ ওচৰতে ঘৰ। তো সিয়াক থ'ব গ'ল, তো সি গ'ল। তো ভিডিঅ'টো আজি মানে বহুত লাম্বা হৈ গ'ল। তো ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই।